নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। মই আজি আহিলোঁ তৰালিহঁতৰ ঘৰত। আহিয়ে দেখিলোঁ ইমান ধুনীয়াকৈ গোলাপ ফুলবোৰ ফুলি আছে। মোৰ দেখিয়ে বহুত ভাল লাগিলে, সেইকাৰণে আপোনালোককো অলপ দেখুৱাই দিলোঁ। আৰু আহক আজি এজনী নতুন ৰান্ধনীক লগ কৰাই দিওঁ আপোনালোকক। এখেতৰ ৰন্ধা আজি খাম। ৰান্ধনীসকলে কি বনাই আছে চাওক। পকৰি পকৰি বনাই আছে। বেঙেনা পিটিকা আছে, বেঙেনা আৰু বিলাহী আইটেম, কণীৰ দম। আজি খানা বঢ়িয়া হ'ব। সেয়া খাই আছে। সেয়া কি ৰঙালাও চপ আৰু এয়া ৰঙালাওটো নাখালো। কি খালা? অকল বেচনটো খাইছো। তামাম টেষ্টি বনাইছে, খালি চব পিয়াজ বহুত পিয়াজ দিছে, হেৰি দিছে। ৰান্ধনীটো আজি মল্লিকা চাৰাবাদ বহুত আইটেম বনাই আছে। আৰু কিন্দল বনাবাই আছে না? আৰু কিন্দল বনাবাই আছে। তো আপোনালোকে চাই থাকক। আৰু এয়া চাওক, পাহাৰৰ ফালে ইমান ধুনীয়া ৰ'দ পৰি আছে। খাই লৈ পেলাই তাতে ৰ'দ পোৱাব যাম আমি সকলোৱে। এয়া আমাৰ খানা খালোৱে আমি। মাজুলীতকে মোক বোকা দেখা কলা দেখা পিছে কিয়া ভাত বনাই কলা হৈ গ'ল। আজি আমাৰ ৰান্ধনী কলা হৈ গ'ল ভাত বনাই। এয়া আমি এতিয়া ভাত খাই লৈ ৰ'দ পোৱাব আহিছোঁ পাহাৰত। ৰ'দে নোহোৱা হৈ গ'ল। ব্লগ বনাই আছো। এই আমাৰ তৰালি বাইদেউ ৰ'দ পোৱাই আছে। ৰাস্তাই বন্ধ। ৰাস্তা বন্ধ কৰি থৈছে কোনবাই। এইটো মাজুলীহঁতৰ ঘৰ বনাই আছে, নতুন ঘৰ। চাটটো দিলে ভাল লাগিব। বহুত টাইম লাগিব আৰু ন? অহা মাহত আহিব বোলে, কিবা কৰে। চাটটো দিলে আৰু কামটো হৈ যাব দেচোন জল্দি, ইমান চাটটোৱে হয় না। এয়া আৰু এজনী আমাৰ সদস্য আহি আছে পাহাৰত উঠিবা। বা গছটো কি একদম ডাঙৰ পাইপ দৰে দেখা পাই আছো। সৰু কেঁচুৱাৰ পৰা মহে লৈ ডাঙৰ গছটো, গম পাইছা না? গম পাইছা? তে বাহাদুৰি হৈছি গৈ ডাঙৰ হৈ কিনে। বিছনাত কাই লৈছিল, কোনে হেৰি গা ধুৱাই দিছিল? খুলুং আছেতো। টাটা দিয়া। এনেকে সেইটো হাতে দি দিয়া, সেইটো হাতে। আৰু এয়া দেখিছে ওপৰৰ পৰা তলৰ চিনাৰী ইমান ধুনীয়া দেখি বহুত ভাল লাগে। তো আমি খাই লৈ এনেকৈ ৰ'দ পোৱালোঁ পাহাৰৰ ওপৰত। এতিয়া গধূলি হ'ল, ঘৰলৈ যাব লাগিল। তো আমাৰ ভিডিঅ'টো চাই আপোনালোকক কেনে লাগিলে ক'ব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে সকলোৱেও ভালে থাকক।